বৰবালি চাৰিআলিত পুণ্যদেৱী সোঁৱৰণী মুকলি মঞ্চ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন। লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীৰ সমীপৰ বৰবালি চাৰিআলিত থকা অভিজ্ঞান জাতীয় বিদ্যালয়ৰ প্ৰাংগণত নৱনিৰ্মিত পুণ্যদেৱী সোঁৱৰণী মুকলি মঞ্চটি সোমবাৰে সন্ধিয়া শুভ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক অভিনেতা হৰেণ শইকীয়াই। উল্লেখ্য যে বিছাবুৰী গাঁৱৰ নিবাসী দেৱানন্দ শৰ্মা আৰু তেখেতৰ পৰিয়ালবৰ্গই দান সূত্ৰে স্থায়ী মঞ্চটি আগবঢ়াইছিল। উক্ত শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু স্থানীয় ৰাইজৰ যৌথ প্ৰচেষ্টাত ৰামকৃষ্ণৰ শিশুলীলা পলমবাসুৰ বধ ভাওনাখনি প্ৰদৰ্শন কৰে। বুলি আমি ক'ব পাৰোঁ, কাৰণ আমি আমাৰ বিদ্যালয়ত আজি যি মুকলি মঞ্চ উন্মোচন হৈছে তাৰ লগত সংগতি ৰাখি আমি ৰাতিলৈ আজি অনুষ্ঠিত হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, পৰিচালনা সমিতিৰ সভাপতি, পৰিচালনা সমিতিৰ সদস্যসকল আৰু শুভাকাংক্ষী যিসকল ৰাইজ আছে স্কুলৰ প্ৰতি, তেওঁলোকে সকলো আমি এক মিলিত প্ৰচেষ্টাৰে আমি আজি ভাওনা এখন প্ৰদৰ্শন কৰিম, ৰামকৃষ্ণৰ শিশুলীলা আৰু পলমবাসুৰ বধ। ভাওনাখনত আপোনালোকে দেখিবলৈ পাব 6 বছৰ বয়সৰ পৰা 60 বছৰ ঊৰ্ধ্বৰ ব্যক্তিসকলেও ইয়াত অভিনয় কৰিছে। আমাৰ অঞ্চলৰ বিভিন্ন দুৰ্দান্ত আগৰ যিসকল অভিনেতা আছিল তেওঁলোকে অভিনয় কৰাৰ এটা সুযোগ পাইছে আৰু এই মঞ্চটোৱে আমাক যথেষ্টখিনি সহায় কৰিব। আমি বিদ্যালয়ত যিহেতু আমি প্ৰতিটো খোজৰ প্ৰতিশ্ৰুতি দি আহিছোঁ, প্ৰত্যেকটো খোজেই আমি তেওঁলোকক শিকাই আহিছোঁ। এতিয়া নাটক শিকাবৰ কাৰণে আমাৰ খুব সুবিধা হ'ব। নাটক, ভাওনা সকলো আমি কৰি ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক খোজৰ প্ৰতিশ্ৰুতি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকে ভাওনা সংস্কৃতি কৰিব আৰু কেনেকুৱা সাংস্কৃতিক দিশত আপোনালোকে আগুৱাই নিব? হয়, আমি প্ৰত্যেক দিশেই লৈছোঁ। আমি সত্ৰীয়া নৃত্য, বিভিন্ন সংগীত, বৰগীত আদিও কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। যোৱা সময়ত আমি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এনেধৰণে আমি বিভিন্ন কাৰ্যসূচী লৈ আহিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিবনুৱাৰ যিটো বেনাৰ মানে সেইটো লগাবলগীয়া নহয়, তেওঁলোকে যাতে মূৰ দাঙি সমাজত কিবা এটা কৰি খাব পাৰে, তাৰ কাৰণে আমি অভিজ্ঞান জাতীয় বিদ্যালয়ে তেওঁলোকক প্ৰতিটো খোজৰ চিনাকি কৰাই আহিছোঁ। অভিজ্ঞান জাতীয় বিদ্যালয়ে বৰ্তমান 9 বছৰ সম্পূৰ্ণ কৰিছে। বিভিন্ন বাধা বিঘিনিৰ মাজেৰে আজি আহি এই অৱস্থাত পাইছেহি। আজি এটা বিশেষ দিন, যিটো বিশেষ দিনত মোক আমন্ত্ৰণ কৰা হ'ল। এই বিশেষ দিনটোত মই তাৰ সমভাগী হ'বলৈ পাই যথেষ্ট আনন্দিত। আজি বিছাবৰী নিবাসী দেৱানন্দ শৰ্মা আৰু তেওঁৰ পৰিয়ালবৰ্গই দেৱানন্দ শৰ্মাৰ পত্নী স্বৰ্গীয় পুণ্যদেৱীৰ সোঁৱৰণত এটি মুকলি মঞ্চ অভিজ্ঞান জাতীয় বিদ্যালয়ৰ বাবে দানসূত্ৰে আগবঢ়াইছে। এয়া বহুত ডাঙৰ কথা। এই মঞ্চটি উদ্বোধন কৰিবৰ কাৰণে মোক আজি আমন্ত্ৰণ কৰি আনিছিল। এনেও অভিজ্ঞান জাতীয় বিদ্যালয়ৰ লগত মই প্ৰত্যক্ষভাৱে জড়িত নহ'লেও অভিজ্ঞান জাতীয় বিদ্যালয়ৰ বিভিন্ন ক্ষণৰ খবৰ মই পাওঁ, যিহেতু তাৰ অধ্যক্ষ পুলক শৰ্মা আৰু সচিব ভাস্কৰ শৰ্মা মোৰ অতি আপোন। তেওঁলোকৰ লগত কথা বতৰা হৈ থাকে। এই মঞ্চটো নিৰ্মাণৰ ক্ষেত্ৰতো তাৰ আকাৰ, তাৰ অৱয়ব, এই সম্পৰ্কে জোখ-মাখৰ বিষয়ে মোৰ লগত কথা বতৰা পাতিছিল। আৰু অভিজ্ঞান জাতীয় বিদ্যালয়ে কেৱল পুথিগত শিক্ষাৰ মাজতে সীমাবদ্ধ নাথাকি কলা সংস্কৃতিৰ বিভিন্ন দিশ, শিশুৰ সৰ্বাংগী উন্নতিৰ কাৰণে যিখিনি লাগে এই বিভিন্ন দিশৰ তেওঁলোকে কৰ্মসূচী হাতত লৈছে। আৰু সেইবাবেই এই স্কুলখন এই সমগ্ৰ অঞ্চলটোৰ মানুহৰ আপোন হৈ পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে। আৰু ইয়াত যিসকল শিক্ষক শিক্ষয়িত্ৰী খুব ত্যাগৰ মনোভাৱেৰে ইয়ালৈ আহিছে, ইয়াতো মই দেখিছোঁ বহুতো কোৱালিটি থকা শিক্ষক শিক্ষয়িত্ৰী আছে। তেখেতসকলৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা বৰবালি অঞ্চলৰ ৰাইজে সমাজে বহুত কিবা পাব। আৰু এই মঞ্চটো কেৱল বিদ্যালয়ৰ মাজতেই সীমাবদ্ধ নাথাকে। এই মঞ্চটো যিহেতু মুকলি মঞ্চ, ইয়াত বৰবালি অঞ্চলৰ বিভিন্ন অনুষ্ঠানে বিভিন্ন কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰোঁ বুলিলে তেওঁলোকে কৰিব পাৰিব। সেই সুবিধাও আমাৰ স্কুল কৰ্তৃপক্ষই আগবঢ়াব। ধন্যবাদ। লখিমপুৰৰ পৰা বাবুল বৰাৰ ৰিপৰ্ট, UA নিউজ।